বন্ধুসকল আজি আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ মই আটাইতকৈ বেছি হৰৰ হন্টেড ৰেলৱে ষ্টেচন কোনটো পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি হন্টেড ৰেলৱে ষ্টেচন আছে আপোনাৰ বেগুনকোডা সো আজি আপোনালোকক তালে মই এই ভিডিওটোৰ জৰিয়তে লৈ যাবলৈ বিচাৰিছোঁ যদি ভিডিওটো ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাই দিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক আজি যাম আটাইতকৈ বেছি হন্টেড ৰেলৱে ষ্টেচনলৈ তেতিয়াহ'লে বলক এনেদৰে আমি গৈ আছোঁ ওয়েষ্ট বেংগলৰ বেগুনকোডা ৰেলৱে ষ্টেচন বন্ধুসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি হন্টেড ৰেলৱে ষ্টেচনটো হৈছে বেগুনকোডা ৰেলৱে ষ্টেচন বন্ধুসকল এইটো ওয়েষ্ট বেংগলৰ আপোনাৰ কুৰুলিয়াত অৱস্থিত এই ৰেলৱে ষ্টেচনটো এনেদৰে গৈ আছোঁ গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ বেগুনকোডা ৰেলৱে ষ্টেচন বন্ধুসকল এই জাগাখানি জানেনে এইটো হ'ল কুৰুলিয়াৰ বেগুনকোডা গাঁৱৰ এই দৃশ্য বন্ধুসকল ইয়াতে ঠায়ে ঠায়ে বিভিন্ন টাইমত মানে জুই লাগি যায় নিজে নিজে কিয় লাগে কোনো এতিয়ালৈ গম পোৱা নাই তেতিয়াহ'লে বলক আমি বন্ধুসকল বেগুনকোডা ৰেলৱে ষ্টেচনত পাবলৈ হ'লে আপোনালোকে ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰত যাব লাগিব তো এনেদৰে গৈ আছোঁ বেগুনকোডা ৰেলৱে ষ্টেচন এক্সপ্ল'ৰ কৰিবলৈ তেতিয়াহ'লে বলক আৰু বন্ধুসকল এই চাওক বেগুনকোডা ৰেলৱে ষ্টেচন কেনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে টিকট কাউণ্টাৰ বন্ধুসকল ইয়াৰ আশে পাশে কোনো জনবসতি নাই চাওক সেইকাৰণে খালী হৈ আছে ৰেলৱে ষ্টেচন বহুদিন পুৰণা প্ৰায় 40 বছৰ ধৰি এই ষ্টেচনটো বন্ধ হৈ আছে এতিয়ালৈও কোনো মানে চলা নাই এয়া চাওক ট্ৰেইন আহিছে হয় ট্ৰেইন আহে কিন্তু ইয়াতে ট্ৰেইন নৰখে ডাইৰেক্ট গুচি যায় ট্ৰেইন ইয়াতে কোনো নৰখে এয়া চাওক দৃশ্য জনবসতি একদমেই নাই ইয়াৰ ওচৰে পাজৰে একদম পথাৰৰ মাজত ইয়াৰ আপোনালোকৰ এই বেগুনকোডা ষ্টেচনটো একেবাৰে ভিতৰুৱা ঠাই আৰু ইয়াতে কোনো জনবসতি নাই কিহৰ কাৰণে হন্টেড আপোনালোকক মই কৈ আছোঁ ভিডিঅ'ত বন্ধুসকল বেগুনকোডা ৰেলৱে ষ্টেচন প্ৰায় 40 বছৰ আগতে বন্ধ কৰি দিছিলে চৰকাৰে কাৰণ ইয়াত কোনো চৰকাৰী কৰ্মচাৰীয়ে কাম কৰিবলৈ খোজা নাছিল ভয়তে আজিৰ পৰা প্ৰায় 40 বছৰ আগতে এই বেগুনকোডা ষ্টেচনত এজন ষ্টেচন মাষ্টৰে নাইট ডিউটি কৰি আছিলে সেই সময়তে তেওঁ এগৰাকী অচিনাক্ত মহিলাক দেখা পায় সেই মহিলাগৰাকী ট্ৰেইনৰ লাইনৰ ওচৰত থিয় হৈ আছিলে আৰু ট্ৰেইনতকৈ বেছি জোৰত দৌৰিবলৈ ধৰিলে দৃশ্য দেখি ষ্টেচন মাষ্টৰৰ পলায়ন কৰিবলৈ বাধ্য হ'ল ৰাতিয়ে তাৰপিছত এনে কাৰ্য যেতিয়া প্ৰত্যেক নিশাই হ'বলৈ ধৰিলে তেতিয়াই চৰকাৰে এই ষ্টেচনটো সম্পূৰ্ণভাৱে বেন কৰি দিলে তাৰ কেইদিনমান পিছত ষ্টেচন মাষ্টৰৰ যি পত্নী আছিলে তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছিল বেগুনকোডা ষ্টেচনৰ ওচৰত থকা কুঁৱা এটাত সেই তেতিয়াৰ পৰা এই বেগুনকোডা ষ্টেচন হন্টেড বুলি প্ৰচলিত হ'ল বন্ধুসকল এয়া আছিল বেগুনকোডা ৰেলৱে ষ্টেচনৰ ষ্টৰিটো আৰু এয়া চাওক এতিয়া ৰাতিৰ দৃশ্য ৰাতি কেনেকৈ অন্ধকাৰ হৈ পৰে বেগুনকোডা ৰেলৱে ষ্টেচনৰ সমগ্ৰ পৰিৱেশটো চাওক আপোনালোকে আপোনাৰো আত্মা এবাৰ কঁপি উঠিব ইয়ালৈ ৰাতি আহিলে চাওক কেনেকুৱা অন্ধকাৰ হৈ পৰে এটা লাইটো জ্বলোৱাই নাথাকে এই বেগুনকোডা ৰেলৱে ষ্টেচনৰ ভিতৰ ভাগত চাওক কেনেদৰে এই ষ্টেচনত সম্পূৰ্ণভাৱে অন্ধকাৰ হৈ পৰে ৰাতি এই ৰেলৱে ষ্টেচনটো তেনেদৰে ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ অকণমান বলক ভিতৰলৈ যাওঁ চাওক সম্পূৰ্ণভাৱে ইয়াত কিবা কিবি টিকটৰ বিষয় লিখা আছে জৰুৰীকালীন তথ্যসমূহ লিখা আছে ইয়াতে বন্ধুসকল সেইকাৰণে এই ষ্টেচনটো চৰকাৰে বন্ধ কৰি থৈ দিছিলে প্ৰায় 40 বছৰ চাওক কেনেদৰে ক্ৰছ চিন দিয়া আছে ষ্টেচনৰ ভিতৰত চাওক সকলো বন্ধ হৈ আছে পৰিৱেশটো সকলো ইয়াতে মানুহ বহিবলৈ পাৰে মানুহ বহা আছিলে চাগে এতিয়া অকণমান আগৰ ফালে যাবলৈ চেষ্টা কৰোঁ বলক পুৰা অন্ধকাৰ আৰু পুৰা অন্ধকাৰ টৰ্চ নহ'লে আপুনি একো দেখাই নাপাব চাওক
পুৰা সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখাই আছোঁ মই বেগুনকটা ৰেলৱে ষ্টেচনৰ দৃশ্য এইবিলাক চব তললৈ যাবলৈ চেষ্টা কৰিছোঁ অকণমান অন্ধকাৰ পুৰা আপুনি বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ লেটেষ্ট আপডেটসমূহৰ বাবে আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো আৰু ভিডিঅ'টোত লাইক কৰিব আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰি থাকিম মই তেতিয়াহ'লে ধন্যবাদ আজিলৈ ইমানতে আছিল আপোনালোকে বাৰু বেগুনকটা ৰেলৱে ষ্টেচনৰ দৃশ্যটো চাই কেনেকুৱা পালে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে আছিল তেতিয়াহ'লে ৰাখিছোঁ আৰু